নমস্কাৰ বন্ধুসকল। আজি আমাৰ টপিকটোৰ নাম হৈছে জীৱন। সময়ক আপুনি গুৰুত্ব দিবলৈ শিকক। সময়ক আপুনি যিমান গুৰুত্ব দিব, যিমান মূল্য দিব, সময় আপোনাক তাৰ দুগুণ আপোনাক মূল্য ঘূৰাই দিব। বতৰ বেয়া, আজি বতৰ ডাৱৰীয়া, আমাৰ ইয়াত বতৰ বেয়া বুলি ৰৈ নাথাকিব কাম এটা কৰিবলৈ। বিকল্প কাম কৰক। আপোনাৰ হাতত মাত্ৰ এটাই কাম নাই যে আপুনি বতৰ বেয়া কৰিব নোৱাৰি বহি আছে, নকৰিব। অন্য বিকল্প চিন্তা কৰক আৰু অন্য ধৰণৰ কামত আপুনি আগবাঢ়ি যাওক। সিদ্ধান্ত তৎক্ষণাত লওক। আপুনি যদি সিদ্ধান্ত লোৱাত যদি বিলম্ব কৰে, সেই সিদ্ধান্ত বিলম্ব কৰিলে আপোনাৰ বহু বিলম্ব হ'ব পাৰে। তাৎক্ষণিক সিদ্ধান্ত লওক আৰু কাম কৰি আগবাঢ়ি যাওক। সিদ্ধান্ত লোৱাত পলম নকৰিব। আপুনি যদি এজন সফল বেপাৰী বা ব্যৱসায়ী হ'ব বিচাৰে, তেতিয়াহ'লেতো তাৎক্ষণিক সিদ্ধান্ত ল'ব লাগিব আপুনি। তাৎক্ষণিক সিদ্ধান্ত যি ব্যক্তিয়ে গ্ৰহণ কৰিছে, সেই ব্যক্তি আজিৰ দিনত সফল হৈছে। সময়ৰ খুব কাৰণ কি জানি আপুনি ভবা চিন্তাটো আৰু 10জনে যে নাই ভবা, 10জনে যে কৰিব বিচৰা নাই, তাৰ কোনো মানে নাই। কাৰণ একে সময়তে ঠিক একেধৰণৰ চিন্তা, একেধৰণৰ পৰিৱেশত বহু ব্যক্তিয়ে কৰিব পাৰে। মানুহৰ মগজুৰ মন ইজনতকৈ সিজন বৰ বেছি আগবঢ়া নহয়। চিন্তা চৰ্চাৰ পাৰ্থক্য বৰ বিশেষ নাথাকে। সেই হেতুকে একেধৰণৰ চিন্তা আপুনি কৰিব পাৰিব। তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ কৰক যদি আপুনি সফল হ'ব বিচাৰে। সকলো কাম বা সকলো কথা জানিব লাগিব বুলি কোনো কথা নাই। জীৱনত আপুনি সকলো কাম জনাৰ প্ৰয়োজনো নাই। যি জানে তাক ভালকৈ কৰক, সফল কৰক। এনেকুৱাকৈ কৰক যে সমাজে আপোনাৰ পাছত দৌৰে। আপুনি সমাজৰ পাছত কিমান দিন দৌৰিব? সমাজক আপুনি যিদিনাখনলৈকে সময়, ধন, টকা পইচাৰ মূল্য দি থাকিব পাৰিব, সেইদিনাখনলৈকে সমাজে আপোনাক মনত ৰাখিব।